জিৰিচম তেৰাং টিচাৰ হয় হাওৰাঘাট হাইস্কুলৰ পৰা কি তেখেতক এখন ডিমাণ্ড লেটাৰ যোগেদি 7 লাখ টকা ডিমাণ্ড দিছিলে। তাৰপিছত আমি কেছটো ৰেজিষ্টাৰ কৰিলোঁ আৰু ডিউৰিং ইনভেষ্টিগেশ্যন আৰু টেকনিকেল এনালাইচিছ কৰি পেলাই আমি যোৱাকালি 2জন মানুহ আটক কৰিবলৈ সক্ষম হৈছিলোঁ। তেখেত হ'ল হাৰলংকি ইংটি, এলিয়াছ এম কাথাৰ আৰু হ'ল চালমন হানছে। এজন হ'ল তেখেতে এটা অৰ্গেনাইজেশ্যন ফৰ্ম কৰি পেলাই পইচা ডিমাণ্ড কৰা ষ্টাৰ্টহে কৰিছিলে। সংগঠনটোৰ নাম দিছিলে UKPLF, ফুল ফৰ্মটো হ'ল ইউনাইটেড কাৰ্বি পিপলছ ফ্ৰম লিবাৰেশ্যন। চ' ফাৰ এতিয়ালৈকে আমি যিখিনি গম পাইছোঁ এই 2জনে মেম্বাৰ আছে আৰু পইচা ডিমাণ্ড দিছিলে আৰু ডিমাণ্ডটো যেতিয়া পইচাটো ল'ব আহে আমি তেতিয়া এটা অপাৰেশ্যন হেৰি কৰি অচি সদৰে এই 2জনক আটক কৰিব কাৰণে সক্ষম হৈছোঁ। ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন চলি আছে, আমি চাওঁ ইহঁতে এতিয়ালৈকে আৰু বেলেগ কাৰোবাক ডিমাণ্ড দিছে নে দিয়ে এতিয়ালৈকে গম পোৱা নাই। চ' এজ অফ নাও যদি কিবা হয় আপোনালোকক আমি এতিয়া ক'ব পাৰোঁ। এইটো ডিফু অপাৰেশ্যন আমাৰ অচিলেট কৰিছে থানা অন্তৰত সদৰৰ ওচৰৰ পৰা আমি মাতি আনিছোঁ তাহাঁতক। এতিয়ালৈকে এজ অফ নাও তাহাঁতে এই 2জনে থকা বুলি কৈ আছে, বাট আমি ইনভেষ্টিগেশ্যন চলি আছোঁ। পুলিচ কাষ্টাডি অনা অৱস্থা আমি কিমান লগতে কি পাইছে? মোবাইল ফোন পোৱা হৈছে তাহাঁতৰ পৰা, যিটো মোবাইল ফোন ইউজ কৰি পেলাই যোগাযোগ কৰিছিলে ডিমাণ্ড দিবৰ কাৰণে। সেই মোবাইল ফোনটো আমি ৰিকভাৰ কৰিবৰ কাৰণে সক্ষম হৈছিলোঁ। সেইটো একচুৱেলি তাহাঁতে জ্বলাই দিছে, বাট তাৰ ৰিমেইনছটো আমি পাইছোঁ। লগতে আৰু বেলেগ বেলেগ মোবাইল আছিলে, যিখন পেড দিছিলে পেডখনটো আগতে পাইছিলোঁ আৰু পেডত যিটো মানে লেখা লেখি কৰিছোঁ তাহাঁতে স্বীকাৰ কৰিছে। তেখেতে হাওৰাঘাটত হাইস্কুল চাকৰি কৰে, কিন্তু ডিফুত